মৰমৰ বাসন্তী তোমাক মৰম যশৰ অধিকাৰ কেতিয়াবাই ভুল কৰিছে। মই জানো তুমি মোক ক্ষমা কৰিব নোৱাৰা, তথাপি মৃত্যু পথৰ যাত্ৰী বুলি মোক ক্ষমা কৰিবা। মোৰ ভুল হৈছে, আজি মই স্বীকাৰ কৰিছোঁ। পূজাৰ ফল ভৰিৰে ঘূৰিয়াই আজি মই অনুতপ্ত। তোমাৰ দৰে দেৱী এগৰাকীৰ জীৱন অকালতে ধ্বংস কৰাৰ পাপত আজি মই অভিভক্ত। এতিয়া মোৰ কাষত কোনো নাই। মাতাল অৱস্থাত মোৰ বন্ধুৱে মোৰ সকলো সম্পত্তি আত্মসাৎ কৰিলে। মাথো আছে মোৰ শৰীৰটো, তাকো কি যে ডাঙৰ কথা, HIV ভাইৰাছে এফালৰ পৰা কোটি কোটি খাবলৈ লৈছে। কোন মুহূৰ্তত নিক্ষেপ হৈ নাজানো, তথাপি তোমাক এবাৰ চাবলৈ বৰ মন গৈছে। আশা কৰোঁ মোৰ সেই শেষ ইচ্ছা পূৰণ কৰিবলৈ তুমি আহিবা। গাড়ীখন পঠিয়াই দিছোঁ, ইতি তোমাৰ ভাস্কৰ। বেদনা কিমান বেদনা মই সেয়া মোতকৈ ভালকৈ আৰু কোনেও নাজানে।